ক্লাছলৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে পাৰ্ট 1 আলোচনা কৰিলোঁ। ডিমেৰিট বিভক্ত আন্তৰ্জাতিক ব্যৱস্থাৰ আজি পাৰ্ট 2 আলোচনা কৰিম। পাৰ্ট 2ত আজি আমি আলোচনা কৰিম দ্বিতীয়টো লেছনৰ প্ৰথমটো পেৰেগ্ৰাফ ছোভিয়েট ব্যৱস্থাৰ ওপৰত। ইয়াৰ আগতে আমি পাৰ্ট 1ত আলোচনা কৰিছিলোঁ শীতল যুদ্ধৰ বিষয়লৈ আলোচনা কৰিছিলোঁ। শীতল যুদ্ধ দুটা শিবিৰৰ মাজত হৈছিলে, এটা পুঁজিবাদী শিবিৰ আৰু এটা সমাজবাদী শিবিৰ। পুঁজিবাদী শিবিৰত আছিলে ইউৰোপ মহাদেশৰ পশ্চিমৰ যিখিনি দেশ, সেই দেশখিনিক লৈ পুঁজিবাদী শিবিৰ গঠন হৈছিলে, আৰু ইউৰোপৰ যিখিনি পূবৰ ফালে থকা দেশ সেইখিনিক লৈ পেলাই সমাজবাদী শিবিৰ গঠন হৈছিলে। আৰু দুয়োটাৰ মাজত যিটো পাৰস্পৰিক সন্দেহ আছিলে, সেই সন্দেহৰ নামটোৱে দিয়া হৈছিলে শীতল যুদ্ধ। আৰু এই পেৰেগ্ৰাফটোত আমি এই গোটেই লেছনটোতে আমি পঢ়িবলৈ পাম কিহৰ কাৰণে সমাজবাদী শিবিৰ অৰ্থাৎ ছোভিয়েট সংঘ ভংগ হৈছিলে। এতিয়া কথা হ'ল যে ছোভিয়েট ব্যৱস্থা মানে কি বুজা যায়। ছোভিয়েট ব্যৱস্থা বুলি কওঁতে বহুতৰ এটা কথা পাজোল লাগি যায় যে ছোভিয়েট ৰাছিয়া, ছোভিয়েট সমাজ ব্যৱস্থা, ছোভিয়েট সংঘ আৰু সমাজবাদী শিবিৰ এইকেইটা কি বেলেগ বেলেগ নে একেই? আচলতে কথা হ'ল কি এইকেইটা একেই, কিন্তু অকণমান ইয়াৰ মাজত এটা পাৰ্থক্য থকা দেখা যায়। যেনেকৈ ছোভিয়েট ৰাছিয়া হৈছে এখন ৰাষ্ট্ৰ, ইউৰোপ মহাদেশৰ এখন ৰাষ্ট্ৰ। যেনেকৈ আমাৰ এছিয়া মহাদেশৰ ভাৰতবৰ্ষৰ এখন ৰাষ্ট্ৰ, তেনেকৈ ইউৰোপ মহাদেশৰ এখন ৰাষ্ট্ৰ, প্ৰথম কথা। দ্বিতীয়তে হৈছে সমাজবাদী শিবিৰ। সমাজবাদী শিবিৰ মানে হৈছে এই ৰাছিয়াই শীতল যুদ্ধৰ সময়ত যিটো গোট তৈয়াৰ কৰিছিলে দ্বিতীয় মহাযুদ্ধৰ পিছত, মানে যিটো শিবিৰ তৈয়াৰ কৰিছিলে, সেই শিবিৰটোৰ নাম দিয়া হৈছে সমাজবাদী শিবিৰ। এইটো আমি পিছলৈ পাম কিহৰ কাৰণে সমাজবাদী বুলি কোৱা হয়, ৰাছিয়াৰ যিটো গোট সেই গোটৰ নামটো কিহৰ কাৰণে সমাজবাদী কোৱা হয়, সেইটো আমি পিছলৈ আলোচনা কৰিম। নেক্সট হৈছে ছোভিয়েট সংঘ। সংঘ মানে তোমালোকে কি বুজা যায়, যেনেকৈ এটা গোটটোক সংঘ বুলি কোৱা হয়, এটা সংগঠনক বা গোট কোৱা হয় সংঘ। এতিয়া ৰাছিয়াকে ধৰি 15খন গণৰাজ্য, মানে সমাজবাদী শিবিৰ কেইখন গণৰাজ্যৰে গঠন হৈছে, 15খন গণৰাজ্যৰে গঠন হৈছে, আৰু পূব ইউৰোপৰ দেশসমূহক লগ লাগি এই সমাজবাদী শিবিৰ গঠন হৈছে। আৰু এই সমাজবাদী শিবিৰৰ নেতৃত্ব দিছে ৰাছিয়া। আৰু এই সমাজবাদী শিবিৰৰ যিখিনি একেলগ হৈ আছে, ৰাছিয়াকে ধৰি এই গোটেইখিনিকে একেলগতে কোৱা হয় ছোভিয়েট সংঘ। ছোভিয়েট সংঘ বুলি কওঁতে কেৱল মাত্ৰ ৰাছিয়াকে বুজা নাযায়। ছোভিয়েট সংঘ বুলি কওঁতে ৰাছিয়াকে ধৰি 15খন গণৰাজ্যক একেলগতে গোটেইখিনি যিমানখিনি মানে দেশ এই সমাজবাদী শিবিৰত আছে একেলগতে ছোভিয়েট সংঘ বুলি কোৱা হয়। নেক্সট হৈছে ছোভিয়েট সমাজ ব্যৱস্থা। এই ছোভিয়েট সংঘৰ যিখিনি নীতি নিয়ম আছে নহয়, আইন কানুন আছে, এটা বান্ধোন আছে, নহয় জানো? সকলোতেতো আইন কানুন আৰু এটা বান্ধোন আছে, গতিকে ছোভিয়েট সংঘৰো কিছুমান আইন কানুন আৰু বান্ধোন আছে। এই আইন কানুন আৰু বান্ধোনখিনিকে কোৱা হয় ছোভিয়েট সমাজ ব্যৱস্থা। ইয়াৰ নীতি নিয়মখিনিক কোৱা হয়। বুজি পাইছা নহয় কথাখিনি? তাৰমানে আমি এই ছোভিয়েট ব্যৱস্থা পঢ়োঁতে আমি এইকেইটা কথা কিন্তু পাৰ্থক্যটো জানিব লাগিব। বহুতৰ মনত এটা ধাৰণা আহি যায়, ভুল ধাৰণা আহি যায় যে ছোভিয়েট ৰাছিয়া, সমাজবাদী শিবিৰ কি বস্তু, ছোভিয়েট সংঘ কি বস্তু, ছোভিয়েট সমাজ ব্যৱস্থা কি বস্তু। এটা কথা মনত ৰাখিবা, ছোভিয়েট ৰাছিয়া বুলি কওঁতে অনলি এখন ৰাষ্ট্ৰ, আৰু সমাজবাদী শিবিৰ বুলি কওঁতে কি বুজা যায় যে ৰাছিয়াই যি নেতৃত্ব দিয়াটো শিবিৰক কোৱা হয় সমাজবাদী। আৰু সংঘ বুলি কওঁতে বুজা যায় ছোভিয়েট ৰাছিয়াই নেতৃত্ব দিয়া সংগঠনটো। আৰু সমাজ ব্যৱস্থা বুলি কওঁতে বুজা যায় এই সংঘৰ যিখিনি নীতি নিয়ম, ছোভিয়েট সংঘৰ যিখিনি নীতি নিয়ম। গতিকে এইখিনি পাৰ্থক্য আমি জানিব লাগিব। তাৰপিছতে আৰু এটা কথা, এই পেৰেগ্ৰাফটো আমি আলোচনা কৰোঁতে পাম সমাজবাদী শিবিৰৰ প্ৰধান বৈশিষ্ট্যখিনি, সেইখিনি আমি পাম পঢ়িবলৈ। কিন্তু তাৰ আগতে পুঁজিবাদীখিনি আমি জানিব লাগিব। পুঁজিবাদী শিবিৰ মানে কি,
সমাজবাদী শিবিৰ মানে কি? শীতল যুদ্ধৰ পিছতে পুঁজিবাদী শিবিৰ অৰ্থাৎ পশ্চিম ইউৰোপৰ যিখিনি পশ্চিম ফালে আছে দেশ, সেই দেশখিনিক লৈ পেলাই গঠন হৈছিলে আৰু ইয়াৰ নেতৃত্ব দিছিলে আমেৰিকাই। আনহাতে সমাজবাদী পূব ইউৰোপৰ যিখিনি পূবৰ দেশ আছিলে সেইখিনিক লগ লাগি সমাজবাদী শিবিৰ গঠন হৈছিলে আৰু ইয়াৰ নেতৃত্ব দিছিলে আমেৰিকা যুক্তৰাষ্ট্ৰ বা মাৰ্কিন যুক্তৰাষ্ট্ৰ। আৰু এই দুটা শিবিৰৰ কিন্তু আৰু এটা নাম আছে, যেনেকৈ পুঁজিবাদী শিবিৰক পশ্চিমীয়া শিবিৰ বুলি কোৱা হয় আৰু সমাজবাদী শিবিৰৰ আন এটা নাম হৈছে পাশ্য শিবিৰ। আকৌ আমাৰ এটা পৰীক্ষাত প্ৰশ্ন এটা খুবেই আহে যে প্ৰথম বিশ্বৰ দেশ, দ্বিতীয় বিশ্বৰ দেশ আৰু তৃতীয় বিশ্বৰ দেশ কোনবোৰ আচলতে? প্ৰথম বিশ্বৰ দেশ বুলি কওঁতে আমি আমেৰিকা যুক্তৰাষ্ট্ৰক বুজোঁ আৰু দ্বিতীয় বিশ্বৰ দেশ বুলি কওঁতে ছোভিয়েট সংঘৰ আদৰ্শসমূহ যোনে লৈছিলে, পালন কৰিছিলে, সেই আদৰ্শসমূহ গ্ৰহণ কৰিছিলে, সেই দেশসমূহ হৈছে দ্বিতীয় বিশ্বৰ দেশ। আৰু তৃতীয় বিশ্বৰ দেশসমূহ যিখিনি গোষ্ঠী নিৰপেক্ষ নীতি পালন কৰিছিলে, মানে তৃতীয় বিশ্বৰ দেশ এইখিনি হয় যিখিনি পুঁজিবাদী শিবিৰতো অন্তৰ্ভুক্ত হোৱা নাছিলে আৰু সমাজবাদী শিবিৰতো অন্তৰ্ভুক্ত হোৱা নাছিলে, সেইখিনিকে কোৱা হয় তৃতীয় বিশ্বৰ দেশ। আজিলৈ মই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল, যিহেতু আমি এটা লেচন আমি খুব স্পীডত যদি আমি আলোচনা কৰোঁ তোমালোকে বুজিবলৈ অলপ অসুবিধা পাবা, সেয়ে আমি আকৌ পাৰ্ট 3ত আমি আলোচনা কৰিম। ছোভিয়েট সমাজ ব্যৱস্থাৰ কাক বোলে ভালকৈ আলোচনা কৰিম আৰু ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰিম। তো যদি তোমালোকে ভিডিঅ'টো ভাল পালা নহয় লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নেপাহৰিবা। আশা কৰোঁ আকৌ এনেকৈ ভাল ভিডিঅ' লৈ পেলাই তোমালোকৰ ওচৰলৈ পুনৰ আহিম। ধন্যবাদ।